হেল্ল' এভৰিৱান, ৱেলকাম টু ৰিকুমনি ক্ৰিয়েশ্যন। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। তো আজি মই লৈ আহিছোঁ এটা পিকনিক ভ্লগ। তো আজি আমি শ্ৰীসূৰ্য পাহাৰলৈ যাম। তো ভাবিলোঁ আপোনালোককো দেখাওঁ তাৰ পৰিৱেশ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ঘৰৰ পৰা আচলতে সূৰ্য পাহাৰ বেছি দূৰত নহয়, প্ৰায় এঘণ্টামানৰ বাট। তো গৈ গৈ আমি এতিয়া পালোঁ মৰলৈ, অৰ্থাৎ অসমৰ একমাত্ৰ সৈনিক স্কুলখন থকা ঠাই। এইখনেই হৈছে সেই সৈনিক স্কুলখনৰ গেটখন। গৈ গৈ আমি সূৰ্য পাহাৰ পালোঁ। সূৰ্য পাহাৰৰ ভিতৰত সোমাই ইমানেই মনটো ভাল লাগি গ'ল। তাৰ চাৰিওফালৰ পৰিৱেশটো দেখি কেৱল সেউজীয়া আৰু সেউজীয়া। আৰু যিহেতু পিকনিকৰ সময়, তো ইয়াত বহুতেই পিকনিক খাবলৈ আহিছে দূৰ দূৰৰ পৰা। এয়া চাওক, পিকনিক খাবলৈ অহা মানুহ। আমি গৈ পালোঁ এতিয়া এইখিনিৰ পৰাই খোজকাঢ়ি যাব লাগিব। এইখিনিৰ পৰাই মেইন মন্দিৰটোলৈ আচলতে ৰাস্তাটো দুয়োকাষে কেৱল মানুহবোৰে দোকান দিছে, বিভিন্ন দোকান আছে। প্ৰথমতে গ'লোঁ আমি সূৰ্য মন্দিৰলৈ। আচলতে মন্দিৰটোৰ কাম চলি আছে। আগতে ইয়াৰ মন্দিৰটো অলপ সৰু আছিলে, এইবাৰ ডাঙৰকৈ বনাইছে বাবে কাম সম্পূৰ্ণ হোৱা নাই এতিয়াও। তাৰ পাছত সৌ ওপৰত থকা হনুমান মন্দিৰলৈ গ'লোঁ। তো ইয়াত এটা ডাঙৰ পুখুৰীও আছে আৰু তাত এনেকৈ নৌকা বিহাৰৰ ব্যৱস্থা আছে। আপোনালোকে ইয়ালৈ আহিলে নাওতো উঠিব পাৰিব। उठा था फोटो उठे जा एक बार हां राइफी सब दোকানে আছে
আৰু এক্সট্ৰা দোকান মিস্ত্ৰী আছে নেকি কি কাম কৰি আছে টাকা লাগি আছে ওলাব কিমানকে ওলাইছা ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি চাই ভাল পালে লাইক কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।